এখন ৰাজ্যৰ এজন প্ৰবল পৰাক্ৰমী ৰজাৰ নাম হ'ল জৰাসন। তেওঁ জন্মতেই মাকৰ গৰ্ভত দুডোখৰ অৱস্থাত আছিল। জন্মৰ পিছত মাতৃয়ে জৰাসন্ধক তেনেকুৱা ৰূপত দেখিবলৈ পায় খঙে ৰাগে চোৱাপাতনিত পেলাই দিছিল। পিছত জৰা নামৰ এজনী ৰাক্ষসীয়ে তেনে অৱস্থাত প্ৰত্যক্ষ কৰি দুটা ফাল লগাই দিয়াত জৰাসন সম্পূৰ্ণ ৰূপত বিকশিত হয়। পঞ্চপাণ্ডৱে ইন্দ্ৰস্পত সুন্দৰকৈ সজাই লৈ ৰাজসুৰ যজ্ঞৰ আয়োজন চলালে। তাতে সমস্যাটো হ'ল মগধৰ ৰজা জৰাসন। তেওঁ জীয়াই থাকিলে সেই যজ্ঞ অসম্ভৱ। সেয়ে শ্ৰীকৃষ্ণৰ পৰামৰ্শ মতে যজ্ঞৰ আগে আগে জৰাসন্ধক বধ কৰাৰ ব্যৱস্থা হ'ল। ভীম, অৰ্জুন আৰু শ্ৰীকৃষ্ণ জৰাসন্ধক বধ কৰাৰ উদ্দেশ্যে মগধলৈ যাত্ৰা কৰিলে। তেওঁলোক গৈ মগধৰ ৰাজধানী গিৰিব্ৰজত উপস্থিত হ'ল। ৰাজধানীৰ চাৰিওফালে ওখ গড়, সিংহৰ দাঁৰ আৰু জয়ঘণ্টা বাজি উঠে। লগে লগে সৈন্য সামন্ত বালিপহৰীয়া লৰি আহি তাত উপস্থিত হয়। নগৰৰ দুৱাৰমুখ পাই শ্ৰীকৃষ্ণৰ পৰামৰ্শৰ মতে অৰ্জুনে জয়ঘণ্টা কাটি পেলালে আৰু ভীমে তেওঁৰ বাহুবলেৰে সিংহদ্বাৰ ভাঙি পেলায়। ইয়াৰ পিছত তিনিওজনে ব্ৰহ্মচাৰী বেশেৰে নগৰত প্ৰৱেশ কৰিলে। প্ৰথমতে তেওঁলোক গৈ ৰজাৰ ওচৰ পালেগৈ। ৰজাই সেই সময়ত যজ্ঞৰ কামত বহিছিল। তিনিওজন ব্ৰহ্মচাৰীক সন্মুখত পাই ৰজা আচৰিত হ'ল আৰু আগমনৰ কাৰণ সুধিলে। শ্ৰীকৃষ্ণই নিজৰ চিনাকি দি তেওঁৰ বন্দীশালত বন্দী কৰি থোৱা কেইবা হাজাৰো প্ৰজাক মুকলি কৰি দিবলৈ ক'লে। তাকে নকৰিলে তেওঁলোকৰ তিনিওজনৰ ভিতৰত যিকোনো এজনৰ লগত যুদ্ধ দিবলৈ আহ্বান জনালে। ৰজা আচৰিত হ'ল আৰু নিজ ৰাজ্যতে কাৰোবাৰ হুংকাৰ এনে দম্ভালি ৰজাই সহ্য কৰিবলৈ টান পালে। তেওঁ ততালিকে গদাযুদ্ধলৈ সাজু হ'ল আৰু এটা গদা নিজে লৈ আন এটা ভীমক দিলে। দুয়োৰে মাজত ভীষণ যুদ্ধ লাগিল। যুদ্ধৰ প্ৰকোপত পৃথিৱী কঁপিবলৈ ধৰিলে। কোনেও হাৰিব নোখোজে। এনেদৰে মুঠ 13 দিন যুদ্ধ চলিল। অৱশেষত জৰাসন বধৰ কৌশলটো প্ৰভু শ্ৰীকৃষ্ণই ভীমক দেখুৱাই দিলে। কিন্তু ভীমে তীব্ৰ উত্তেজনাত কৌশলটো পাহৰি গ'ল। শ্ৰীকৃষ্ণই গছৰ পাত দুটা দুফাল কৰি ভীমক কৌশলটো পুনৰ দেখুৱাই দিলে। কেইবাবাৰো জৰাসন্ধক ফালি দুফাল কৰিও জৰাসন বধ কৰিব নোৱাৰি ভীম ভাগৰি পৰিল। অৱশেষত ভীমে কৌশলেৰে জৰাসন্ধৰ শৰীৰ ফাল দুটা লগ হ'ব নিদিয়াকৈ ৰখাতহে জৰাসন্ধৰ মৃত্যু ঘটে। জৰাসন্ধৰ মৃত্যুৰ পিছত সমস্ত নাগৰিকক কাৰাগাৰৰ পৰা ভীম, অৰ্জুনহঁতে মুক্ত কৰিলে। মুক্তি লাভ কৰি সকলো প্ৰজাই তেওঁলোকৰ জয়ধ্বনি দিবলৈ ধৰিলে। ইমানতে জৰাসন্ধৰ বধৰ কাহিনী সমাপ্ত হ'ল আৰু পঞ্চপাণ্ডৱৰ ৰাজসুৰ যজ্ঞৰ বাবে দিগ্বিজয়ৰ পাতনিও আৰম্ভ হ'ল।